হাই গাইজ, আজি আকৌ এটা নতুন ধৰণৰ লটকন ডিজাইন লৈ আহিছোঁ। এয়া 5 ইঞ্চি 5 ইঞ্চি স্কোৱাৰত লৈছোঁ কাপোৰটো। দুটা পাতো লৈছোঁ 5 ইঞ্চি 5 ইঞ্চিতে আপোনাক দেখুৱাই আছোঁ। তো এইটো ৰছী লৈছোঁ, ফাৰ্ষ্ট টাইম ফল্ড কৰি আছোঁ। এইটো 2 ভাঁজ কৰিছোঁ কণা কণি কৰি, তাৰপিছত ভাঁজ কৰি দিছোঁ। মানে ৰছীটো কিন্তু মাজত থাকিব, এইটো চবে জানে। তো ভিডিঅ' যদি চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে আপোনালোকে। তো এইটো যে লটকন বনালোঁ, এইটো লটকন জাষ্ট দেখুৱাৰ কাৰণে বনাইছোঁ। চবে তাৰমানে এনেকুৱা টাইপৰে লটকন বনায় আৰু শ্বৰ্টকাটত সহজে। দেখিছেনে, শ্বৰ্টকাটত বনাইছে কিন্তু সহজত হৈছে, কিন্তু এইটো নহয়। এইবাৰ যোনটো দেখুৱাইছোঁ এইটোহে মানে কি শ্বৰ্টকাটত বেষ্ট লটকন হয়, আৰু একদম কম টাইমৰ ভিতৰত এই লটকনটো বনোৱা যাব। তো লটকন ডাঙৰ সৰু আপোনাৰ কথা, আপুনি 4 ইঞ্চিতো কৰিব পাৰে, 5 ইঞ্চিতো কৰিব পাৰে। 4 ইঞ্চিত বেছি পাৰফেক্ট হয়। ভিডিঅ'ৰ কাৰণে মই 5 ইঞ্চি বনাই আছোঁ, কাৰণ ভিডিঅ'ত 5 ইঞ্চি হ'লে অলপ দেখাত সহজ হয়, আৰু বেছি সৰু হ'লে সিমান ভাল নালাগে। তাৰ কাৰণে ইয়াতে লাষ্ট আমি চিলাইটো ইয়াতে এটা টাকি মাৰিব, টাকিটো চবে মাৰে এইটো জানে। তাৰপিছত এইটো কাপোৰটো দেখিছেনে, সমানে ভাঁজ কৰি লৈ চিধা তল পিনে লৈ যাম, পূৰা লাম্বাই। দেখিছে মিডিল, এতিয়া মাজত আমি চিলাই মাৰিম। ইয়াৰে পূৰা তলৰ পৰা চিলাইটো মাৰি লৈ আহিম। বহুত ধুনীয়া হয় এইটো লটকনটো, বনাই চাব, ট্ৰাই কৰিব, বহুত ধুনীয়া হয়, বেষ্ট লটকন হয়। আৰু চাইছে না, এতিয়া ভাঁজটো খুলি দিয়াৰ পিছত ধুনীয়া দেখা যাব। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু চেনেলটো এটা সহায় কৰিব। ছাবস্ক্ৰাইব কৰাটো ডাইৰেক্ট ফ্ৰী হয়, কোনো চাৰ্জ নালাগে। দেখিছে লটকনটো কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব, ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। আৰু আশা থাকিল আপুনি নিশ্চয় ভিডিঅ'টো লাইক কৰিছে, ইমানটো যদি চাই আহিছে ভিডিঅ'টো লাইক কৰি দিব, আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই, আজিলৈ।